মা আজি মাছ খাব মন গৈছে বনোৱা না আজি শ্ৰদ্ধাৰ বাবে মই কোমোৰাৰে মাছ বনাম তাৰ বাবে মই অলপ কোমোৰা অকণ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ এটা আলু দি দিছোঁ আৰু এইখিনি হ'ল মোৰ কেঁচা মছলা পিঁয়াজ আদা নহৰু পেষ্ট জলকীয়া আৰু তেজপাত আৰু এটা লো কেৰাহীত মই অকণ তেল গৰম হ'বলৈ দি তাত পাঁচফোৰণ দি বাকী কেঁচা মছলাখিনি দি দিছোঁ আৰু অকণ ভালকৈ কোমোৰাখিনি দি দিছোঁ আৰু এইখিনি মই অকণ লৰাই দিম আৰু প্ৰয়োজন অনুসাৰে হালধি নিমখ আৰু এচামুচমান জিৰা গুড়ি দিম মই বেছি মছলা ব্যৱহাৰ নকৰোঁ জিৰা মোৰ ঘৰতে পিছা হয় অলপ সময় ঢাকি থ'ম 10-15 মিনিটমানৰ পিছত কোমোৰাখিনি প্ৰায় আধা সিজি গৈছে মা হৈছেনে অকণ লৰাই দিম আকৌ ঢাকি থৈ দিম 10-15 মিনিটমান কোমোৰাখিনি মোৰ প্ৰায় সিজিয়ে গৈছে মই এটা চচপেনত পানী উতলিবলৈ দিছিলোঁ এইখিনি এতিয়া উতলি গৈছে আৰু মই ইয়াতে পানীখিনি দি দিম আৰু আঞ্জাখন উতলাৰ পিছত মই কেইপিচমান কোমোৰা ভাঙি দিম যাতে আঞ্জাখন অকণ গোটা হয় আৰু খাবলৈ সোৱাদ হয় প্ৰয়োজন অনুসাৰে পানী দিম মই 4টা মানুহৰ জোখৰ পানী দিছোঁ এতিয়া মই মাছখিনি দি দিম আৰু ইয়াৰ পিছত আৰু অলপ সময় ঢাকি পেলাই আঞ্জাখন উতলিবলৈ দিম আৰু 10 মিনিটমান উতলাৰ পিছত এয়া মোৰ কোমোৰা আঞ্জা হৈ গ'ল কেনেকুৱা লাগিছে মা বহুত ধুনীয়া